অখিল গগৈ এজন গুড এন্টাৰটেইনাৰ, গতিকে আপুনি এন্টাৰটেইন কৰক। বিজেপি সভাপতি দিলীপ শইকীয়াই দায়িত্ব দিছে অশোক সিংঘালক যে 60টা সমষ্টিৰ পৰা মানে পতন কৰিব তেওঁ লাগে। ক'ত কৈছে এইটো অখিল? সামাজিক মাধ্যম মাধ্যম যোগে ক'ত? ফেচবুক লাইভত। তো ফেচবুক লাইভটো অখিল গগৈ চাই ভাল লাগে আৰু সেইটো তেওঁ আমাক এনজয় কৰিবৰ কাৰণে কয়। তাতে এজন দুজনক তাতে কুকুৰ বুলিও গালি পাৰে। গতিকে কালি এইটো মই চাইছো আৰু মই অখিল গগৈৰ ফেচবুক সদায় ৰাতি চাওঁৱেই আৰু সেইটো কোনো চিৰিয়াছ কথাৰ কাৰণে তেওঁ নিদিয়ে, সেইটো তেওঁ মানুহক এণ্টাৰটেইন কৰিবৰ কাৰণে দিয়ে। গতিকে এইটো কোনো গুৰুত্ব দি লাভ নাই। অখিল গগৈৰ প্ৰেছ মিট, অখিল গগৈৰ ভাষণ, অখিল গগৈৰ ফেচবুক লাইভ, যেতিয়া আপোনাৰ মনটো বেয়া লাগি থাকিব তেতিয়া চাব। এতিয়া হয়তো ভাল নালাগিব, দিনততো চব ব্যস্ত হৈ থাকে। ৰাতি যেতিয়া কাম বন কৰি গা পা ধুই মই লাইভটো চাম আৰু মই প্ৰায়ে চাওঁ, মোৰ ভাল লাগে। কালিও চাইছো, ফ্ৰেছ লাগে, মনটো আপুনি এনজয় কৰিব পাৰে। অখিল গগৈ এজন গুড এন্টাৰটেইনাৰ, গতিকে আপুনি এন্টাৰটেইন কৰক।